বন্ধুসকল জানেনে আমেৰিকান অপেন সুপাৰ 300 বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ মাত্ৰ 18 বছৰীয়া ৰণকে প্ৰাক্তন বিশ্ব চেম্পিয়ন চৌ টিয়েন সেনকো পৰাস্ত কৰিছে আৰু আনফালে 65তম ৰাষ্ট্ৰীয় আন্তঃৰাজ্য জ্যেষ্ঠ এথলেটিক্স চেম্পিয়নশ্বিপতো জ্যোতি য়াৰাজীৰ দৰে খেলুৱৈসকলকো মুঠ 33টা পদত জয় কৰিছে কিন্তু আপুনি ভাবি চাইছেনে এই খেলুৱৈসকলৰ এই সাফল্যৰ আঁৰত কোন আছে হয় নীতা মুকেশ আম্বানীৰ ৰিলায়েন্স ফাউণ্ডেশ্যন This year, our Reliance Foundation athletes won 386 national and international medals. দেশ বিদেশৰ মঞ্চত ৰিলায়েন্স ফাউণ্ডেশ্যনৰ খেলুৱৈসকলে দেখুওৱা এই প্ৰদৰ্শন সঁচাকৈ গৌৰৱৰ বিষয় যোৱা বছৰ ৰিলায়েন্স ফাউণ্ডেশ্যনৰ খেলুৱৈসকলে প্ৰায় প্ৰতি 22 ঘণ্টাত এটা কৰি পদ জয় কৰিছিল আৰু এইবাৰো তেওঁলোকে নিজৰ সেই অভিলেখ অতিক্ৰম কৰিছে 2026 চনৰ 65তম ৰাষ্ট্ৰীয় আন্তঃৰাজ্য জ্যেষ্ঠ এথলেটিক্স চেম্পিয়নশ্বিপত জ্যোতি য়াৰাজী অনিমেষ কুজুৰ তেজস শীৰ্ষে সীমাকে ধৰি ৰিলায়েন্স ফাউণ্ডেশ্যনৰ খেলুৱৈসকলে মুঠ 33টা পদ জয় কৰে ইয়াৰ উপৰিও এনচি সুজনে 22 বছৰ পুৰণি ৰাষ্ট্ৰীয় অভিলেখো ভংগ কৰে আটাইতকৈ ইম্পৰ্টেণ্ট কথা হ'ল পদৰ তালিকাত ৰিলায়েন্স ফাউণ্ডেশ্যনে প্ৰায় সকলো ৰাজ্যকে পিছ পেলাইছে নীতা আম্বানীৰ সপোন একেবাৰে স্পষ্ট ভাৰতবৰ্ষক ৱৰ্ল্ডৰ টপ স্পৰ্টিং নেশ্যন হিচাপে গঢ়ি তোলা আৰু অলিম্পিকৰ মেডেল লিষ্টত শীৰ্ষ স্থানলৈ লৈ যোৱাই তেওঁৰ সপোন বিশ্বমানৰ প্ৰশিক্ষণ টপ কোচ এক্সপাৰ্টৰ পৰামৰ্শ আৰু টপ স্পৰ্টিং এনভাইৰনমেণ্ট নীতা আম্বানীয়ে নেক্সট জেনেৰেশ্যনৰ চেম্পিয়নসকলৰ কাৰণে গঢ়ি তুলিছে সঁচাকৈ ভাৰতৰ ক্ৰীড়া জগতৰ কাৰণে তেওঁ এক অনুপ্ৰেৰণাদায়ক নেতৃত্ব